आसामाव सानफ्रोमबो सावरायजाबाय थानाय आयदायानो जादों दरं गौकुटि बिथांखिनि गिरगाय। दरंआव गुरुकुटि मावथांखिनि गिरगाया रङिया स्टेशननिफ्राय गोमानायनि उनाव लोब्बा थानाय गिरगाय आरो आसामनि मन्थ्रिफोरजों गिरगायनि सायाव सोमोन्दो थानाय सुबुं अदालगुरि भेरगावनि प्रसन्न राभा सावरायजाबाय थानाय समावनो अदालगुरि जिल्लानि भेरगाव बेटागावनि ना आबादारि प्रसन्न राभानि न'आव मा दाइन गिरगाया बबेनिफ्राय फैखो बेयो मोनसे गोथौ सोमोनांथाव सोंलु। बे गिर मोसौखौ फिसिग्रा प्रसन्न राभाखौ मेडियानिफ्राय गोजानाव थानाय नुनो मोन्दों। खारखोमानानै न'नि बायजोआव थानायनि जाहोनाव सानफ्रोमबो मोजां आदार आरो जोथोन गैयैनि जाहोनाव गिर मोसौफोरा हामलांदों आरो बेगेंफोराव गाज्रि जालांनाय नुनो मोन्दों। बेबायदिनो राभाया मोसौफोरखौ साफा नङै हालोदाव लाखिदों। बसन्त सरनियाया बे मोसौफोरखौ प्रसन्न राभानो होनायनि उनाव बिसोरनि गेजेराव मासे मोसौआ थैनानै थांबाय। बेनि सायाव राभाया जेबो लिरनाय आरो फिन होनो हायाखै। बेनि थाखाय थाबैनो नायबिजिरनायनि गोनांथि दं आरो खौरांगिरि समाजा गिरगायखौ सावस्रिगोनां खालामनो थाखाय खावलायदों। মোৰ নাম হাইলা বড়ো। হাইলা বড়ো। হাইলা বড়ো। মোৰ এই চিজুগুৰি। আপুনি ৰাতিপুৱা গাখীৰ দিব? ৰাতিপুৱা মই দিবা হয় গাখীৰ। কিমান দিব? মই মোটা 3 লিটাৰমান দিবা হয়। কি গাই আছে মোৰ জাৰ্চি ক্ৰছ কৰা। ইয়াৰ পৰা গৰুটোৰ গাখীৰটো বেলেগলৈ গুচি যায়। কোনে নেই? এই পৰবী কোম্পানী নে আকৌ কোম্পানী। এওঁলোকৰ গৰু আছে নেকি? এওঁলোকৰ গৰু আছে। কি গৰু আছে? ইহঁততো জাৰ্চি আৰু সেইটো গিৰি নে কি বুলি কয় সেইটো আৰু। সেইটো গম পোৱা নাই মই। গম পোৱা নাই তাৰমানে দেখাত অলপ বেয়া লাগি আছে আমাৰো। কেনেকুৱা? এয়া স্বাস্থ্য পাতি ভাল নহয় আৰু গৰুটো ইমান নাখায়, কিমান ৰান্ধি দিব তাকে অলপ কেতিয়াবা চাই যাওঁ। চাই গ'লে আমাৰ দুখ লাগে আৰু ইমান কষ্ট কৰি চলি আছে। কিমান দিনৰ পৰা দেখা পাই আছে? মোটামুটি 3 মাহমান হৈ গৈছে আৰু। 3 মাহ দিনে গৈছে। দেখাই পাইছে। চিকিৎসা পাতি পৰা নাই? মোৰ মতেতো পৰা নাই। খাদ্য পৰা নাই মোৰ হিচাপত। খাদ্যটো বেলেগ এইটো আছে। বহুত খেতি কৰিছে কিন্তু এইগিলাও নাখায়। সেইটো ঘাঁও নাখায়। খেতি কৰিছে দেখাই চাব পাৰে এইফালে খেতি আছে, সেইটো নাখায়, সেইটো ঘাঁও নাখায়। যিকেইটা গিৰগাই আছে সেইকেইটা গাখীৰ আছে নে নাই? গাখীৰ মোৰ মতে এতিয়ালৈকে পৰখি ইয়াতে ক্ষীৰা দেখাইছিল নাই, নোলায় গাখীৰ নোলায়। খালি লাঠি মাৰে তাৰপিছত নোলায়, সেনেকৈ নোলায়। গাঁৱত আধাৰ দিছে নেকি ইয়াৰ গিৰগাই? ইয়াত দিছে, দুটামান দিছে আধিয়া। কেনেকুৱা কণ্ডিশ্যন আছে বৰ্তমান? কণ্ডিশ্যন ভাল, সেইকেইটা ভাল কণ্ডিশ্যন ভাল। কি গাঁও? ইখন বেটাগাঁও পৰে, ইটো চুবা। আৰু যি গিৰগাই থকা মানুহজনৰ নাম কি? প্ৰসন্ন ৰাভা। প্ৰসন্ন ৰাভা। আচ্ছা, কিমানটা গৰু আছে গম পাই? মোটামুটি তাৰ 12টা মান হ'ব। 12টা আছে। গিৰগাইটো মই সেইটো হিচাপ কৰা নাই আকৌ। 12টা মান আছে। ঠিকে আছে। গম নাপায়? সেইটো গম পোৱা নাই মই, সেইটো সোধ পোছো কৰা নাই। মালিকে কিবা কোৱা শুনা নেকি? নাই শুনা নাই বৰ্তমান, একো শুনা নাই। নাই কোৱা নাই মই, সেইটো শুনা নাই আকৌ। শুনা নাই সেইটো বেলেগৰ হয় সেইটো ঘটনা হয়। এই মুহুৰি পৰা পেলাই আনিছিলোঁ। কিমানটা আনিছিলে? এতিয়া তাত নৌটা ইয়াত লাগিছে, নৌটাৰে এটা মূল্য আৰু বিশেষ গাভিন অৱস্থাত আনিছিল না পোৱালি দিয়াৰ পিছত? এই তাতে পোৱালি নাই, গাভিনো হোৱা নাছিল তাৰমানে। কেইটা পোৱালি হয়? এতিয়া 3টা হৈছে পোৱালি। এইটো কি গাঁও? এইখিনি বেটাগাঁও না? এইবিলাক গৰু যে চিকিৎসাবিলাক ক'ৰ পৰা কৰি আছে? এইটো ভেৰগাঁৱৰ পৰা আহে আৰু পশ্চিম বটলৰ পৰা আহে। স্বাস্থ্য পাতি বহুত বেয়া হৈছে যে গৰুবিলাকৰ। এতিয়া ধৰ কি কৰি ঘাঁহ সেনেকৈ নাখায় না আৰু দানা চানা। খাদ্যটো কি? খাদ্যটোতো এনে নিপিয়াৰ খায় আৰু হ'ল খেৰ
তাৰপৰা আৰু হ'লে চাপৰ তাৰপৰা খৈয়া খুদি চাউলৰ হেৰি দানা মানে গৰুবিলাক অনাৰ ৰচিদ চচিদ আছে না মানে কিনি অনাৰ ৰচিদটো আছে না কিনে নাই এইকেইটা গৰুকেইটা দিহি পঠাইছেহি তাৰপৰা দিব দি পঠাইছে মালিকৰ নামটো জানে নেকি মই নাজানো মালিকৰ নামটো বৰ্তমান মালিকৰ নামটো বৰ্তমান কোনে পোহপাল দি আছে হয়তো আমাৰ এই প্ৰশান্ত ৰাভাই পোহপাল দি আছে আচ্ছা ক'ৰ পৰা মানে কোনে দি পঠাইছে তেওঁ নাজানে নামটো এই মই সেইটো কিবা স্মৰণীয় নাম আছিল দি পঠাইছে নেকি হয় নাই দি পঠাইছে 3 বছৰ হ'ল নেকি নহয় কিমান দিন আজি 4 মাহ হৈছে 4 মাহৰ মানুহ ৰঙিয়াৰ পৰা দি পঠাইছে নহয় মুহুৰীপাৰা মুহুৰীপাৰা গৰুশ্বৰ মুহুৰীপাৰা আচ্ছা আচ্ছা এতিয়া মানে চিকিৎসা পাতি খোৱা লোৱা এইবিলাক কোনে দায়িত্ব লৈছে মালিক এটাৰ পৰা কিবা দিয়ে নেকি তাৰ পৰা নেদে একো মাজে মাজে আহে আহিলে মিঠাই ক'ত 1 কেজি 2 কেজি লৈ কেনে আহে এইটো পিওৰ গিৰ গাই নহয় জানো হয়তো পিয়ৰ গিৰ গাই এতিয়া মুঠ কেইটা গৰু আছে ইয়াতে এতিয়া 7টা আছে নেকি এতিয়া গাখীৰ কিমানকৈ ওলায় গাখীৰ নাই গাখীৰ নাই তাৰমানে গাখীৰ খিৰালি লাঠি এতিয়া মানে বিৰাট তাৰমানে গাখীৰে নাই গাখীৰ নাই পোৱালিও এতিয়া একো খাব নাপায় পোৱালিকেইটা যি পাই সি মাকৰ গাখীৰখিনি আৰু মানে এতিয়া ৰচিদ পাতি একো নাই যিহেতু নাই নাই এতিয়া দি পঠাইছে এই মালিকে লৈ আনি কিনে দিছেহি ইয়াতে তাৰমানে চিকিৎসা পাতিটো চলি আছে প্ৰসন্ন ৰাভাই আচলতে কি কাম কৰে মেইনলি তেওঁতো মাছৰ খেতি তাৰ নিজাকৈ গৰু আছে তাৰ নিজা গৰু কেইটা আছে নিজা গৰু আছে তাৰ হেৰি 4টা 5-6টা আছে ছাগলী আছে চৰকাৰী চাৰ্ভিছটো একো নাই 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 দেখিবলৈ পাইছে গৰুটো কোনে কৈছে কি ক'ব বিটেল ছাগলী আছে উন্নত আছে 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 কিন্তু গৰুকেইটা তাৰমানে উপযুক্ত চিকিৎসা পোৱা নাই বা চিকিৎসা খাদ্য চিকিৎসা এইটো পোৱা নাই গৰুকেইটা মানে দেখা গৈছে যে একদম খিনাই শুকাই গৈছে দেখাই পাই দেখা পালে তাৰ মালিক আপুনি কি বিচাৰে এতিয়া মানে এই গৰুবিলাক অৱস্থা দেখা পায় অৱস্থাটো এতিয়া বেয়া লাগে এতিয়া মালিকটোৱে কৈছে যেনিবা মইতো ডাক ফানাই দিম আৰু দিনে দিনে খুৱাওঁতে মোৰে পইচা হেৰি হৈ গৈছে লৈ যাওক আপুনি বুলি কৈছিল তেনেকৈ সি নিব অহা কথা আছিল এই মাজতে আহিম বুলি ক'লা তাৰপিছত গাড়ী চাড়ী লৈ আনিম দে লৈ যাম বুলি কৈছিল এতিয়া নাহে আছোঁ মানুহটো অহাই নাই এই এটাটো মৰা কিমান দিন হ'ল আজি 3 মাহমান হ'ল কিজানি কি হয় মস্তিটো এই ইনফেকশ্যন আছিল বোলে ভিতৰত কিবা এতিয়া কেতিয়া গাভিন হৈছে নেকি এতিয়া গাভিন এটামান হৈছে নেকি এই বলত কেইটা আছে এটাই আছে এই জেগাখিনিৰ নাম কি এইখিনি হেৰি বেটাগাঁও বেটাগাঁও জিলা কি ওদালগুৰি হীৰাপাৰা নে বেটাগাঁও হীৰাবাৰী এইখিনি বেটাগাঁও বুলি কয় যেনিবা তেওঁৰ নামটো কি আছিল মালিকৰ নামটো প্ৰশান্ত ৰাভা প্ৰশান্ত এই আৰু গাখীৰবিলাক লৈ যায় যে গুৱাহাটী পুৰবী কোম্পানী কেনেকৈ চিষ্টেমত লৈ যায় এইটো ধৰ এতিয়া মই আনিলোঁ যেনিবা ধৰ 5 লিটাৰ কোনোবাই 5 লিটাৰ কাৰোবাই 2 লিটাৰ এনেকৈ এতিয়া ষ্টক কৰে আৰু যেনিবা এতিয়া তাৰমানে আপোনালোকে যে গৰুকেইটা ইয়াতে ৰাখিছে বেলেগৰ পৰা আনিছে বেলেগে দিছে সঠিক তথ্য আপোনাৰ কথা একো নাই তাৰমানে মুখে মুখে আৰু মুখে মুখে বিশ্বাস আৰু বিশ্বাস আৰু শুনা পাইছোঁ তোৰ গাঁৱতো 2-এটা আধিয়া দিছে নেকি আধিয়া বুলি শুনিছিলোঁ সিহঁতে কেনেকৈ চাই আছে সেইকেইটা ভালে আছে কি ৰাভা আছিল তাৰ নামটো হৰেণ ৰাভা নে দিয়াটো ধীৰেণ ৰাভা তেওঁ দিছে তেওঁ দুটা আছে নে তেওঁ তাৰ এটাই দিছে তাক এটাই দিছে পোৱালিটো হোৱা নাই 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 আচ্ছা আচ্ছা সেইটোতো স্বাস্থ্যটো ভাল আছে ভাল স্বাস্থ্য কিন্তু বাহিৰত যায় যিকেইটা গৈছে সেইকেইটা স্বাস্থ্য ভাল হৈ গৈছে ঠিক তাৰমানে ইয়াত তালত থাকিলে এই বস্তুটো ঠিক নহয় অলপ ভাগ কৰাব লাগে তাৰমানে ঠিক আছে खैराबारिनिफ्राय दिपेन डेकानि रिपर्ट NBT लाइभ